তো সেই ফাৰ্ষ্ট চাউণ্ড মানে মই আধা ভিতৰলৈ আজি আপোনালোক দেখুৱাই আছোঁ বডি খেতি কেনেকৈ কৰে আৰু কিমান দিনত হয়। তো আমি আজি ৰুই পিনে 10 দিনমান হৈছে। তো এনেকৈ দেখিছে জংঘল অলপ গজিছিলে, তাৰপিছত আমি এনেকৈ হুইল মাৰি চফা কৰি দিলোঁ। আজি হৈছে 17 দিন। আকৌ দেখিছে এয়া বাঁহৰ পাত, ওচৰতে বাঁহ গছ আছে, সেইটো কাৰণে বাঁহ পাত টানি গোটেই জংঘলখিনি যিমান আছে আকৌ চফা কৰি আছোঁ। আৰু 21 দিনত দেখিছে বডি গছ কিমান ডাঙৰ হ'ল আৰু এখন চফাই আছে, যিহেতু আমি চফা কৰি থৈছিলোঁ এইখিনি গোটেইখন। আৰু মাজে মাজে গজা নাই, তাৰমানে কিছুমান গুটি এনেকৈ বেয়া হৈ গৈছে আৰু বাকীখিনি এনে ঠিকেই আছে। আৰু এয়া হৈছে আমাৰ বডি খেতি দেখিছে, এয়া পানী চানী দি পিনে একদম ধুনীয়াকৈ থৈ দিয়া আছে। আৰু বাঁহখিনি এনেকৈ এয়া দিব লাগিব দাঙি পিনে, আৰু এয়া উঠিবৰ কাৰণে বগাবৰ কাৰণে দীঘল দীঘল হৈছে বডিখিনি গছখিনি। তো এইখিনি বাঁহখিনি এনেকৈ থোৱা হৈছে, এইখিনি এয়া খুটা পুতি পিনে দাঙি দিব লাগিব ওপৰত বগাই যাবৰ কাৰণে, যিহেতু বডি সেয়া লতা জাতীয়। আৰু 31 দিন দেখিছে এনেকৈ এতিয়া বডি বগাব। এতিয়া হেন্দালি খুবেই প্ৰয়োজন হৈছে, আৰু এনেকৈ এটা লাইন আমি দিছোঁ আৰু বাকীখিনি দিব আছে, এনেকৈয়ে দিব লাগে বডি খেতি। আৰু এয়া দেখিছে বাঁহৰ এইখিনি দিব লাগে, এতিয়া বগাব, বহুত ডাঙৰ হৈছে এইখিনি দিয়া হ'ল আৰু এইখিনি লাগে এতিয়াও। তো একদম উঠিবৰ কাৰণে ৰেডি বডি গছবিলাক। আৰু এয়া দেখিছে বডি খেতি, আৰু এইখিনি ডাঙৰে হ'ল, এতিয়া পূৰা বগাই একদম ওপৰত উঠিছে। আৰু এইখিনি এনেকৈ বান্ধি দি আছোঁ, নহ'লে যে এনেকৈ পৰি যায় বাঁহখিনি। তো এনেকৈ মেৰিয়াই দি আছোঁ এনেকৈ ৰছীৰে। তো গুড মৰ্ণিং ভিউৱাৰ্ছ। তো আজি হৈছে 41 দিন তো বডি খেতিত লাগি থকা, আৰু ৰাতিপুৱাই পানী দিব আহিছোঁ, যিহেতু পানী নিদিলে কাম নাই খেতিত, পানীয়ে মেইন। আৰু বৰষুণ নিদিলে মানে মেচিনে দিব লাগে বডি। আৰু আজি 50 দিন, তো 50 দিন কমপ্লিট হ'ল। 50 দিনত দেখিছে তো এতিয়া বডি ফুল আহিব ধৰিছে, ক'ৰবাত ফুলো ওলাইছে, তো বিচাৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। दिखाइछु फल दिखाइछु फलिसे नहीं। ये देख गाइस, ये रहा बटबटी, हम इसको खाते हैं। बड़ी खेती ऐसा गाइस अभी फल नहीं रहा है। ये किसको देखो, किसको चाहिए कमेंट में लिख दो। ये किसको किसको चाहिए कमेंट में लिख दो। किसको किसको चाहिए कमेंट में लिख दो। तो हे फ्रेंड्स আকৌ আহিলো ইয়া বডি খেতিত, আৰু দেখিছে ইয়া বডি লাগিছে। এই চা দেখিছে, এয়া চা দেখিছে গোটেইখন ইয়া বডি। বডি খেতি গোটেই এতিয়া ফলা নাই, কিন্তু ফলিছে ফুল। এইখিনি চা কিমান ডাঙৰ ডাঙৰ লাগিছে। এইটো এটা লাইন, এইটো এটা চা, এইটো এটা, এইখিনি চা ফলিছে ধুনীয়াকৈ। আৰু এইটো চা এইফালে গোটেইখন আছে, এইফালে এয়া আছে আমাৰ বডি খেতি। দেখিছে ইমান ধুনীয়াকৈ এতিয়া ফুলিব ধৰিছে, গোটেই এতিয়ালৈকে ফুল অহা নাই। এইফালে চা তাৰপিছত এই লেচেৰা কয়, আৰু তাৰপিছত কি কয় জানে, বডি ইফালে নাই দেখোন ডাঙৰ দুডাল পাইছে দুডাল।
ল'ব এতিয়া অলপ ছিঙি লওঁ আৰু এইখিনি হাততে যাব তো ইয়াত দেখিছে আকৌ আহিলোঁ ইয়াৰ বডি খেতিত আৰু দেখিছে কিমান ফলিছে এইখিনি ফলবিলাক এই চাহ এইবিলাক চাহ অলপ চিধা চিধা হোৱা নাই কেলেবা অলপ বেকা বেকি আৰু আজি হৈছে 2 তাৰিখ 3 মাহ 2025 তো আমি কৰা সেয়া বডি খেতি আৰু সেয়া দেখিছে এইফালে চাহ তো বডি খেতি কেনেকুৱা হৈছে আপোনালোকে জনাওক আৰু ফলবিলাকতো দেখা পাইছেই ইমান ফলিছে এইবিলাক চাহ এনেকৈ ডাঙৰ হোৱা নাই আৰু 1 বজাত বেচিলে ইতিমধ্যে লগৰজনে এইখিনি বডি তো খাব লগা বডি নাই যিবিলাক ডাঙৰ আছিলে ডাঙৰবিলাক আচ্ছা ডাঙৰবিলাক চব বেচিলে এনেকৈ দেখিলে হেন্দালি একদম দুই দি দেখাইছে গোটেই ইমানকৈ ধুনীয়াকৈ দিয়া হৈছে আৰু এইফালে গোটেইখন তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কাৰণ ইয়াতকৈ আৰু বেছি দেখুৱাব লগা দৰকাৰ নাই এইবাৰ আমি খাব লাগে আৰু বেচিব লাগে সেইটো কাৰণে এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ বডি খেতি তো বডি খেতি কেনেকৈ কৰে আপোনালোকক গোটেই বস্তু দেখুৱালোঁ প্ৰথমৰ পৰা আৰু কিমান দিনত হৈছে আপোনালোকে নিশ্চয় গম পাইছে তো এনেকৈ আপোনালোকে বডি খেতি খাবৰ কাৰণে বা বেচিবৰ কাৰণে এনেকৈ আপোনালোকে লাভৱান হ'ব পাৰে তো আজিলৈ মানে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব